এসময়ত এজন সাধাৰণ ল'ৰা এখন সৰু গাঁৱত বাস কৰিছিল। তাৰ নাম আছিল অৰ্জুন। তেওঁৰ জীৱনত কোনো বিশেষত্বই অনুভৱ কৰিব পৰা নাছিল। প্ৰতিদিনে সূৰ্য উদয় হয় আৰু অস্ত যায়। অৰ্জুনৰ জীৱনটোও গাঁৱৰ বাকীবোৰৰ দৰেই চলি আছিল। তেওঁ প্ৰতিদিনে পথাৰত কাম কৰিছিল, ঘৰলৈ আহিছিল, ভাত পানী খাইছিল, তাৰপিছত শুই পৰিছিল। কিন্তু অৰ্জুনৰ মনত সদায় এটা প্ৰশ্ন উত্থাপন হৈছিল যে মই কেৱল এটা সাধাৰণ জীৱন যাপন কৰিবলৈহে জন্ম লৈছোঁ নেকি? কিবা এনে উপায় আছেনে যাৰ দ্বাৰা মই কিবা এটা অসাধাৰণ কৰিব পাৰোঁ? এই প্ৰশ্নৰ উত্তৰ পাবলৈ অৰ্জুনে গাঁৱৰ জ্ঞানী বয়োজ্যেষ্ঠ মঠৰ ঋষি লাওজীক লগ কৰাৰ সিদ্ধান্ত ল'লে। মানুহে লাওজীক অতি বুদ্ধিমান বুলি গণ্য কৰিছিল আৰু তেওঁৰ জীৱনৰ গভীৰ গোপনীয়তাৰ বিষয়ে জ্ঞান আছিল। অৰ্জুনে মঠত উপস্থিত হৈ লাওজীক ক'লে, গুৰুদেৱ, মই অসাধাৰণ হ'ব বিচাৰোঁ। মোক দেখুৱাওক কি পথেৰে মই সাধাৰণ জীৱনৰ পৰা ওপৰত উঠিব পাৰিম। লাওজীয়ে হাঁহি হাঁহি ক'লে, অসাধাৰণ হ'বলৈ হ'লে প্ৰথমে সাধাৰণতাক বুজিব লাগিব। তুমি জানিব লাগিব যে অসাধাৰণতা সাধাৰণতাত লুকাই আছে। অৰ্জুন আচৰিত হ'ল। সি ভাবিছিল যে অসাধাৰণ হ'বলৈ হ'লে সি ডাঙৰ কিবা এটা কৰিব লাগিব। কিন্তু লাওজীৰ উত্তৰে তেওঁক বিমোৰত পেলাইছিল। লাওজীয়ে অৰ্জুনক ক'লে, তুমি মোৰ লগত 3 দিন কটাবা। মই তোমাক সাধাৰণতাক অতিক্ৰম কৰাৰ পথ দেখুৱাম। অৰ্জুন মান্তি হ'ল। মঠত থাকি লাওজীৰ নিৰ্দেশ মানি চলিবলৈ ধৰিলে। প্ৰথম দিনাই লাওজীয়ে অৰ্জুনক মঠৰ বাগিচালৈ যাবলৈ ক'লে। তাত তেওঁক কেৱল গছ-গছনি, ফুল আৰু শিলবোৰ চাবলৈ কোৱা হৈছিল। অৰ্জুনে ভাবিছিল যে এই কামটো অতি সহজ আৰু অৰ্থহীন। কিন্তু বাৰীখন ভালদৰে চাই থাকোঁতে গছৰ পাতৰ সেউজীয়া, ফুলৰ ৰঙীনতা আৰু শিলৰ অগণন অৱয়ব দেখিলে। তেওঁ উপলব্ধি কৰিলে যে এই সাধাৰণ যেন লগা বস্তুবোৰৰ মাজত আচৰিত ধৰণৰ সৌন্দৰ্য লুকাই আছে। প্ৰতিটো গছ, প্ৰতিটো ফুল, প্ৰতিটো শিলৰ কিবা নহয় কিবা এটা অনন্যতা আছিল। লাওজীয়ে অৰ্জুনক ক'লে, তুমি যেনেকৈ এই সৰল বস্তুবোৰত সৌন্দৰ্য দেখিছিলা, তেনেকৈ জীৱনৰ সাধাৰণ কাৰ্যতো বিস্ময় লুকাই আছে। অতিৰিক্ততা নিৰ্ভৰ কৰে দেখাৰ দৃষ্টিশক্তিৰ ওপৰত। যেতিয়া তুমি সাধাৰণ বস্তুত স্বকীয়তা দেখিবলৈ আৰম্ভ কৰিবা, তেতিয়া তুমি অসাধাৰণ হোৱাৰ দিশত প্ৰথম পদক্ষেপ ল'বা। পিছদিনা লাওজীয়ে অৰ্জুনক নিস্তব্ধ ঠাইত ধ্যান কৰিবলৈ ক'লে। অৰ্জুনে ক'লে, মই আগতে ধ্যান কৰা নাই। ধ্যান কৰা মোৰ বাবে কষ্ট হ'ব। কিন্তু লাওজীয়ে তেওঁক বুজাই দিলে যে ধ্যান কৰাটো কোনো কঠিন প্ৰক্ৰিয়া নহয়। ই কেৱল তোমাৰ চিন্তাবোৰক নিস্তব্ধ কৰি নিজৰ ভিতৰত নিস্তব্ধতা শুনিবলৈ কৰা প্ৰয়াস। অৰ্জুনে ধ্যান আৰম্ভ কৰিলে। প্ৰথম কেইমিনিটমান তাৰ মনটো ইফালে সিফালে বিচৰণ কৰি থাকিল। সকলো কথাতে সি চিন্তা কৰিবলৈ ধৰিলে। কিন্তু লাহে লাহে সি মনটো শান্ত কৰি কেৱল উশাহ নিশাহৰ ওপৰতহে মনোনিৱেশ কৰিলে। মনটো শান্ত হোৱাৰ লগে লগে তেওঁৰ ভিতৰত গভীৰ শান্তিৰ অনুভূতি এটা উদ্ভৱ হৈছে বুলি তেওঁ অনুভৱ কৰিলে। তেওঁ নিজকে তেওঁৰ চিন্তাৰ ওপৰত উঠা যেন লাগিল। লাওজীয়ে ক'লে, অসাধাৰণ হ'বলৈ হ'লে প্ৰথমে নিজক মনৰ কোলাহলৰ পৰা মুক্ত কৰিব লাগিব। যেতিয়া তুমি নিজৰ ভিতৰৰ শান্তি চিনি পাবা, তেতিয়া তোমাৰ ভিতৰত অসাধাৰণতা দেখা দিব। তৃতীয় দিনা লাওজীয়ে অৰ্জুনক অতি সহজ কাম এটা কৰিবলৈ দিলে, মঠৰ জুপুৰিবোৰ চাফা কৰা। অৰ্জুনে ভাবিলে, মই ইয়ালৈ অসাধাৰণ হোৱাৰ হেঁপাহ লৈ আহিছিলোঁ আৰু মোক এই সাধাৰণ কামটো দিয়া হৈছে। কিন্তু তেওঁৰ গুৰুৰ কথা মানি তেওঁ জুপুৰিবোৰ চাফা কৰিবলৈ ধৰিলে। চাফা কৰি থাকোঁতে তেওঁ লক্ষ্য কৰিলে যে জুপুৰিবোৰ বৰ লেতেৰা আৰু সম্পূৰ্ণৰূপে চাফা কৰাটো সহজ নহয়। লাহে লাহে অৰ্জুনক এই কামত মনোনিৱেশ কৰিবলগীয়া হ'ল। চাফ চিকুণ কৰি থাকোঁতে অৰ্জুনে নতুন কথা এটা বুজি পালে। তেওঁ উপলব্ধি কৰিছিল যে সৰল কামতো ধ্যান আৰু কৰ্মৰ গভীৰতা থাকে। যেতিয়া তেওঁ নিজৰ সম্পূৰ্ণ একাগ্ৰতা আৰু মনেৰে যিকোনো কাম কৰে, তেতিয়া তেওঁ আৰু সাধাৰণ নহয়। তেওঁ লক্ষ্য কৰিলে যে চাফ চিকুণ কৰাৰ সময়তো তেওঁ ধ্যান কৰি আছে আৰু এই কামে তেওঁক আত্মসন্তুষ্টি দি আছে। লাওজীয়ে কয়, অসাধাৰণতা কৰ্মত নিহিত হৈ থাকে। যেতিয়া তুমি প্ৰতিটো সৰু সৰু কাম যত্ন আৰু নিষ্ঠাৰে কৰা, তেতিয়া সাধাৰণ কামটো অসাধাৰণ হৈ পৰে। এইটোৱেই হৈছে অসাধাৰণতাৰ প্ৰকৃত পথ। 3 দিনৰ মূৰত অৰ্জুনে উপলব্ধি কৰিলে যে তেওঁৰ অসাধাৰণতাৰ ধাৰণাটো সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। এতিয়া তেওঁ বুজি পালে যে বাহ্যিক কৃতিত্ব অসাধাৰণ হোৱাৰ কোনো প্ৰয়োজন নাই। ব্যতিক্ৰমিতা জীৱনৰ প্ৰতিটো মুহূৰ্ততে ঘটে, যদিহে সঠিক দৃষ্টিকোণৰ পৰা চাব পাৰি। সৰলতা, ধ্যান আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৰ দ্বাৰাহে এজন মানুহ অসাধাৰণ হ'ব পাৰে। অৱশেষত লাওজীয়ে অৰ্জুনক ক'লে, অসাধাৰণতা কোনো লক্ষ্য নহয়, ই এক যাত্ৰা। ই প্ৰতিটো মুহূৰ্ততে লুকাই থাকে। আমি মাত্ৰ ইয়াক চিনিব লাগে, সেইটোৱেহে জানিব লাগে। অৰ্জুনে এতিয়া গাঁৱলৈ উভতি আহিল। কিন্তু তেওঁ আগৰ দৰে নাছিল। এতিয়া তেওঁ প্ৰতিটো সৰু সৰু কামত বিস্ময় দেখিছিল, প্ৰতিটো মুহূৰ্ততে শান্তি অনুভৱ কৰিছিল আৰু প্ৰতিটো কৰ্মৰ ওপৰত ধ্যান কৰিছিল। এতিয়া তেওঁৰ অসাধাৰণ হোৱাৰ কোনো ইচ্ছা নাছিল, কাৰণ তেওঁ সাধাৰণতাত অসাধাৰণতা আৱিষ্কাৰ কৰিছিল। অসাধাৰণ হোৱাৰ অৰ্থ বাহ্যিক সাফল্য লাভ কৰা নহয়, বৰঞ্চ আভ্যন্তৰীণ শান্তি, সৰলতা আৰু কৰ্মৰ প্ৰতি নিষ্ঠাৰ জৰিয়তেহে জীৱনক অসাধাৰণ কৰি তুলিব পাৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টো কেনে লাগিল কমেণ্টত নিশ্চয় জনাব আৰু ভাল লাগিলে বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।